हादरसा नाङै जागायनाय बिजेपि हान्जानि सिबिथाय आरो गथायनाय हाबाफारिनि बाहागो बायदियै आरो हादरनि गाहाय मन्त्रि नरेन्द्र मदिनि 71थि जोनोम सानजों लोब्बा लाखिनानै गोग्गो सावस्रि आरो जिउ लावनायखौ हास्थायनानै क'क्राझाराव बिजेपि हान्जाया खुंबोदों बायदिसिना हाबाफारि। बेजों लोब्बा लाखिनानै दिनै क'क्राझार सोहोरनि रुपनाथ ब्रह्म सिभिल फाहामसालि आरो बालाजान सावस्रि मिरुआव बेरामिफोरनि गेजेराव बेसेन नाङै फिथाइ सामथाइ राननानै होनायनि हाबाफारि लायो। बेखौ दैदेनदोंमोन क'क्राझार बिजेपिनि आफादगिरि राजकुमार ब्रह्मआ। लोगोसे बिथांजों दंफायोमोन एसटि मर्चानि जिल्ला आफादगिरि अनुराधा बसुमतारी, ओबिसि मर्चानि जिल्ला आफादगिरि मृत्युंजय अधिकारी, एससि मर्चानि जिल्ला आफादगिरि सुनील दास आरो गोबां दैदेनगिरिफ्रा। सबके नमस्कार। আমি ভাৰতীয় জনতা পাৰ্টি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্ম উপলক্ষে যেটো আমাৰ 20 দিনীয়া কাৰ্যসূচী আছিলে, এই কাৰ্যসূচী মতে আমি ওবিসি আৰু এসটি এসসি এই মৰ্চাসকলক মানে ফল-মূল বিতৰণ কৰাৰ কাৰণে দায়িত্ব দিয়া হৈছিলে ৰাজ্যিকৰ পৰা। সো আমাৰ 21 আৰু 20 আৰু 21 তাৰিখ আছিলে। এই সময়টো এই দিনত আমাৰ অকমান অসুবিধা হোৱাৰ কাৰণে আজি আমি ডেটটো বাছি লৈছোঁ 26 তাৰিখত। তো আজি আমি সবকে এই কক্ৰাঝাৰ চিভিল হস্পিটেলত যিবিলাক পেচেণ্ট আছে সিহঁতক আমি ফল-মূল বিতৰণ কৰা হৈছে অলৰেডি। তো আমি এইখিনি কিবাটো প্ৰগ্ৰামটো আপোনালোক কোন লিডাৰ আছিল? আমাৰ ইয়াত উপস্থিত আছে কক্ৰাঝাৰ জিলা আমাৰ নৱনিৰ্বাচিত সভাপতি আমাৰ ৰাজকুমাৰ দা, আমাৰ ওবিসি মৰ্চাৰ সভাপতি আৰু এসসি আৰু এসসি মৰ্চাৰ সভাপতি আৰু মই এসটি মৰ্চাৰ সভাপতি আৰু সকলো ইয়াত এসটি ওবিসিৰ কাৰ্যকৰ্তা সবে ইয়াত উপস্থিত আছিল। পোনপ্ৰথমে নমস্কাৰ সকলোলৈ। আৰু আজি আমাৰ সেৱা সমৰ্পণৰ আমাৰ আজি আমি ওবিসি মৰ্চাৰ ডিষ্ট্ৰিক্ট কমিটি আৰু এসটি মৰ্চাৰ ডিষ্ট্ৰিক্ট কমিটিৰ জৰিয়তে আৰু হস্পিটেল কক্ৰাঝাৰ চিভিল হস্পিটেলত আমি ফল-মূল বিতৰণ কৰিম পেচেণ্টবিলাকক। আমি ইয়াতে যিমানকেইটা আছে পেচেণ্ট সবকে আমি দিব চেষ্টা কৰিম, সকলোকে ফল-মূল আৰু আমি যিখিনি পাৰোঁ ফল-মূল কিনি অনা আছে এইবিলাক দি দিওঁ। क'क्राझारनिफ्राय गपाल प्रसाद, इनसाइड एनि, बड'।